যেতিয়া পতি পত্নীৰ সম্পৰ্কত পতিজন ভয়াতুৰ হয় তেতিয়া আচলতে কি হয়? যেতিয়া পত্নীগৰাকীয়ে তেওঁ পতিঘৰৰ মানুহৰ পৰা অহৰহ ককৰ্থনা মানসিক অশান্তি পাই থাকে, তাকো বিনা দুখত, আৰু তেওঁৰ পতিয়ে দেখিও জানিও নজনা ভাওজোৰে যাতে ঘৰৰ মানুহে তেওঁ পত্নীৰ তলতীয়া বুলি নাভাবে। লগতে কিছুমান পতিৰ এনে ব্যৱহাৰ কৰাৰ আন এটা কাৰণ হৈছে তেওঁ আৰ্থিকভাৱে মাক দেউতাকৰ ওপৰত নিৰ্ভৰশীল থাকে, যাৰ বাবে মুখৰ মাত নাইকিয়া হয়। তেনে অৱস্থাত কষ্ট পায় তেওঁ পত্নীগৰাকীয়ে। পত্নীগৰাকী মানসিকভাৱে ভাগি পৰে। তেওঁ মনৰ দুখখিনি পতিৰ আগত ক'বলৈ এৰি দিয়ে। কোনো নেদেখাকৈ চকুৰ পানী টুকে তেওঁ চুপচাপ থাকিবলৈ লয়। যেতিয়া তেওঁৰ স্বামীয়ে তেওঁক বুজি নাপায়, আনৰ আগত কি মনৰ দুখ প্ৰকাশ কৰিব? এখন বন্ধ কিতাপৰ দৰেই মনৰ ভিতৰতে সকলো দুখ সামৰি থৈ দিয়ে। দেখাত খুবেই গহীন হৈ পৰে, কিন্তু আচলতে তেওঁ গহীন হোৱা নাই, ভিতৰি ভাগি শেষ হৈ গৈছে, কাৰণ তেওঁ সুখী নহয়।